নমস্কাৰ। ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে আপোনালোকক চেনেল হাইলৈ স্বাগতম জানিছোঁ। আমাৰ আজিৰ এই ভিডিঅ' অসমৰ পশ্চিম প্ৰান্তৰ এখন জিলা বঙাইগাঁওক লৈ। বৰ্তমানৰ বঙাইগাঁও জিলাখন গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ এক খণ্ডিত অংশ মাথোন। 1989 চনত বঙাইগাঁও জিলাখন গঠিত হয়। অৰ্থাৎ 1989 চনত কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ কিছু অংশক লৈ বঙাইগাঁও জিলাখন গঠন কৰা হয়। বৰ্তমানৰ বঙাইগাঁও জিলাখনৰ মুঠ মাটিকালি 1093 বৰ্গ কিলোমিটাৰ। 2011 চনৰ লোকপিয়ল মতে জিলাখনত মুঠ জনসংখ্যা হৈছে 7,38,804 জন। ইয়াৰে 3,75,818 জন হৈছে পুৰুষ আৰু 3,62,986 জনী হৈছে মহিলা মানুহ। অৰ্থাৎ পুৰুষ মহিলাৰ অনুপাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 966 গৰাকী মহিলা। জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত 676 জন। 2011 চনৰ লোকপিয়ল মতে জিলাখনৰ মুঠ জনসংখ্যাৰ 48.61% হিন্দু, 50.22% মুছলমান, 0.80% খ্ৰীষ্টান, 0.05% শিখ, 0.03% বুদ্ধিষ্ট, 0.12% জৈন আৰু 0.16% নাস্তিক আদি ধৰ্মাৱলম্বীৰ মানুহে জিলাখনত বাস কৰি আছে। জিলাখনৰ সাক্ষৰতাৰ হাৰ 69.74%। ৰাজনৈতিকভাৱে জিলাখন কোকৰাঝাৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত। জিলাখনত 4টা বিধানসভা সমষ্টি আছে। সেইকেইটা হৈছে 32 নং বঙাইগাঁও বিধানসভা সমষ্টি, 33 নং বিজনী বিধানসভা সমষ্টি, 34 নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি আৰু 35 নং অভয়াপুৰ দক্ষিণ বিধানসভা সমষ্টি। ইয়াৰে 33 নং বিজনী বিধানসভা সমষ্টিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু বাকী 3টা বিধানসভা সমষ্টি অৰ্থাৎ 32 নং বঙাইগাঁও বিধানসভা সমষ্টি, 34 নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি আৰু 35 নং অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি। এই 3টা বিধানসভা সমষ্টি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত। জিলাখনত সদৰ ঠাই বঙাইগাঁও। জিলাখনত 2টা মহকুমা আছে। এটা হৈছে বঙাইগাঁও, যাৰ সদৰ ঠাই বঙাইগাঁও, আনটো হৈছে উত্তৰ শালমাৰা, যাৰ সদৰ ঠাই হৈছে অভয়াপুৰী। জিলাখনত 65খন গাঁও পঞ্চায়ত আছে। জিলাখনত নদ নদী বুলিবলৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে মানাহ, চম্পাৱতী, আই আদি নদী আছে। জিলাখনত দলনি নামৰ এখন বিল আছে আৰু জিলাখনত সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 2000 ফুট উচ্চতাত থকা নাগকাটি শৃংগখনে জিলাখনত পৰ্যটকক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইয়াৰ উপৰিও জিলাখনত তেল শোধনাগাৰ আছে। 4টা তেল শোধনাগাৰ আছে অসমৰ ভিতৰত, তাৰে এটা জিলাখনতে আছে। আৰু অসমৰ ভিতৰত 2টা পেট্ৰকেমিকেল প্ৰকল্প আছে, তাৰে এটা হৈছে বঙাইগাঁৱত। ঠিক তেনেদৰে অসমত 3টা প্ৰাকৃতিক গেছ প্ৰকল্প আছে, তাৰে এটা হৈছে বঙাইগাঁও। ইয়াৰ উপৰিও বঙাইগাঁৱত জৈৱিক ৰূপত এটা কাগজ কল আছে আৰু এলুমিনিয়ামৰ শিল্পও বঙাইগাঁৱতে আছে। জিলাখনৰ পূবে আছে বৰপেটা জিলা, পশ্চিমে ধুবুৰী আৰু কোকৰাঝাৰ জিলা, উত্তৰে চিৰাং জিলা, দক্ষিণে আছে ব্ৰহ্মপুত্ৰ আৰু গোৱালপাৰা জিলা। বঙাইগাঁও জিলাৰ বিষয়ে আপোনালোকে অকণমান হ'লেও গম পাইছে জিলাখনত কি আছে নাই। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক অসমৰ বিষয়ে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ। ভিডিঅ'খন চোৱাৰ বাবে ধন্যবাদ।